হেল্ল' ফ্ৰেণ্ডছ, যিহেতু বিহুৰ বতৰ, বিহু আহিলে সেইকাৰণে মই গুড়াৰ লাড়ু ৰেচিপিটো লৈ আহিলোঁ। এয়া আমি মুড়ি লৈছোঁ, 2 কাপমান হ'লে হ'ব। মুড়িটো বেছি দিব নালাগে, নহ'লে বা লাড়ুটো বান নাখায় পিছত। এয়া কালজিৰা লৈছোঁ 2টিমান চাউল। এয়া গুড়া লৈছোঁ আলা চাউলৰ, ভাজি ল'ব গুড়াটো আপোনালোকে। আৰু এয়া মিঠৈ 1 কেজি হয়, আপোনালোকে এগিলাচ পানী দিব আৰু এইখিনি ভালদৰে গেছত বা জুইত ল'লেও হ'ল। এয়া চাওক, আমি উতলিবলৈ দিছোঁ। কনচিষ্টেঞ্চিটো এনেকুৱা হ'ব লাগে। এতিয়া আমি গুড়াৰ লগত মিঠৈখিনি এনেদৰে সানিম। চাওক, হেতাৰে ভালদৰে সানিব। এয়া আৰু এই লাড়ুটো বনাওঁতে আমি গৰমেই বনাব লাগিব। ঠাণ্ডা হৈ গ'লে লাড়ু বান নাখায়, সেইকাৰণে এই লাড়ুটো বনালে অলপমান বেছিয়ে মানুহ লাগে। তথাপিতো ট্ৰাই কৰিব আৰু খাবলৈতো টেষ্টি হয়েই। এয়া এনেদৰে লাড়ু বনালে হৈ গ'ল। এয়া ৰেডি আমাৰ গুড়াৰ লাড়ু ৰেচিপিটো। যদি ভাল লাগিছে প্লিজ শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু লাইক কৰিব। থেংক ইউ।